खुलुमबाय नमस्कार दिनै बे सरायदेखा गामियाव जोङो मोनसे हाबाफारि लादों बे हाबाफारिया जाहैदों फैगौ 9 तारिख एप्रिलाव जानो गोनां जोंनि एसेम्बलि इलेक्शन अर्थात एमएलए इलेक्शननि सोमोन्दै जों बिथांमोनजों एसे सावरायमेल आरो बिथांमोननि सापर्टखौ जों आसा खालामनानै बिथांमोनजों रायलायफैदोंमोन। दिनै जों नुबाय जों फैनायनि सिगांनो बिथांमोना जोंखौ सापर्ट होनो अलरेडि रेडि जानानै दंखाजोबो आरो बिथांमोननि बे खावलायनाय बायदिनो जों दिनै फैनानै खोब गोजोननाय मोनफैदों। खारन बिथांमोना दिनै बे गामि ओनसोलफ्रा बेसेबांबा दुखु खस्थ'जों भुगिजानाय लामा दालांल' नङा बिथांमोननि जानाखि हालोद सोलिनाय जानाखि अबस्था बे अबस्थाफ्राबो खोब गाज्रि बेखौ नुनानै आंबो खोब दुखु मोनदों आंबो गोसोआव मोजां मोनाखै थ' आं सानदों एबारनि जानाखि इलेक्शनाव 9 तारिखआव जानो गोनां इलेक्शनाव बिथांमोन बुंनाय बायदिनो बिथांमोना 9 तारिखआव इलेक्शननि गेजेरजों बिथांमोना जवाब होनो नायदों गावसोरनि दुखु खस्थ' जानाखि सैनांनाय आरो बे सैनांनायनिफ्राय आरायग' मोननो थाखाय बिथांमोना जोंनि कंग्रेस दोलोआवहाय आखाइनि सावगारियाव भट होनानै जोंखौ बिथांमोना देरहाहोनायनि मोनसे प्रतिश्रुति जोंनो होदों। थ' बिनि थाखाय आङो बिथांमोनखौ आंनि गोसो गोरबोनिफ्राय रोजा रोजा साबायखर होबाय आरो बिथांमोननि सायाव आं अरायबो खर' गंग्लायै थाबाय थागोन आरो बिथांमोननि जानाखि मावनांगौ खामानि बे खामानिफोरखौ भबिष्यतफ्राव जोङो जयैनो मावलायगोन बेखौ जोङो दिनै सिन्था खालामलायनानै सावरायलायनाय जाबाय। আজি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অসম প্ৰদেশত সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক আৰু আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় মালিকা অৰ্জুন খাৰ্গে ডাঙৰীয়াক আৰু লগতে আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন মাননীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক আৰু আমাৰ বিভিন্ন আমাৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দ কৰ্মকৰ্তাসকলক মই ধন্যবাদ দিব বিচাৰিছিলোঁ আৰু সবচেয়ে মই আজি ইয়াতে ইমান আমাৰ প্ৰিয় এই চৰাইদেখা অঞ্চলত মান্যগণ্য ব্যক্তি ৰাইজসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। ইহঁতক আজি আমাক যেই ধৰণৰ আদৰি লৈছে আমাৰ আগন্তুক 9 তাৰিখত হ'ব লগা যিটো এমএলএ ইলেকশ্যন এই ইলেকশ্যনে ইহঁতক আমাক 100% ছাপোৰ্ট দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু কংগ্ৰেছ দলটো আমি বিটিআৰত ইষ্টাব্লিছ কৰাৰ কাৰণে আৰু অসমত আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব আমি কংগ্ৰেছ চৰকাৰ বনাৰ কাৰণে আমি যি পৰিকল্পনা লৈছে এই পৰিকল্পনাটো আমাৰ চৰাইদেখাবাসীৰ আজি যিটো আশা ইহঁতৰ যিটো বিশ্বাস এই বিশ্বাস যোগৰে আমি আজি ক'ব পাৰোঁ যে আমি কংগ্ৰেছ দল হিচাপে এইবাৰ বিটিআৰত 100% আমি জয়ী হ'ম আৰু অসমত আমাৰ কংগ্ৰেছ চৰকাৰ এইবাৰ 100% হ'ব সেইটো কথা। মই ৰাইজৰ সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক আমাৰ যিটো বিধানসভা ইলেকশ্যনত কংগ্ৰেছ দলত জয়যুক্ত কৰাৰ কাৰণে যাতে ইহঁতক দলে বোলে আহি পেলাই আমাৰ হাতৰ ছবিত ভোট দিয়ে আৰু কংগ্ৰেছত জাতি ধৰ্ম নিৰ্বিচাৰ এনেকুৱা এটা ভাল সেকুলাৰ যিটো আমাৰ পলিটিকেল পাৰ্টিক ছাপোৰ্ট দি পেলাই আমাৰ চাৰ্চ আমাৰ মন্দিৰ আমাৰ মছজিদ যাতে সেফটি থাকে আৰু আমাৰ ৰাইজৰবিলাক যাতে দুখ সুখ একেলগত আমি সহায় কৰিব পৰাকৈ এটা ভাল পৰিৱেশ যাতে আমি তৈয়াৰ কৰিব পাৰোঁ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা সেইটোকে মই ইহঁতক অনুৰোধ কৰিছোঁ যাতে ইহঁতক আমাৰ কংগ্ৰেছ দলত ছাপোৰ্ট কৰি পেলাই দেশটো সুৰক্ষিত ৰাখিব পৰাকৈ ৰাইজ আৰু সমাজটো সুৰক্ষিত ৰখাৰ কাৰণে আমাক যাতে কংগ্ৰেছ দলত ভোট দিয়ে মই সেইখিনি অনুৰোধ জনালোঁ।